Hello everyone, welcome to my vlog. আজি হৈছে বিশ্বকৰ্মা পূজা। দেখিছেনে ৰাতিপুৱাৰ পৰা বতৰটো ইমান ডাৱৰীয়া মানে বৰষুণে দি আছে। বাহিৰত মুচিব পৰা নাই একো, ভিতৰৰ ৰুমখিনি মুচি ল'লোঁ। দেখিছেনে ৰ'দটো দেখা নাই আৰু আকাশত এই চৰাইবিলাক দেখিছেনে সিহঁতৰ অকণমান মানে ৰ'দটো অকণমান দেখা পায় গোটেই চৰাইখিনি মানে সূৰ্যটো আৱৰি ধৰিছে। ধুনুমাই তাকে চাই আছে। মই বোলে এইফালে আকৌ মানুহজনে শুই উঠি তেওঁৰ জালমণিখন আৰু মোৰ জালমণিখন ধুই আছে। মই তেওঁক সহায় কৰি দিছোঁ বাৰু। সহায় কৰি উঠি মই কৈছোঁ তুমি লাষ্ট ফিনিচিংটো মাৰা, মই অলপ ভিডিঅ' কৰি লওঁ। আৰু ভিডিঅ' বিশেষ পূজা গাড়ীখনো পূজা নহয় বাৰু, মই ধূপ জ্বলাই দিম, পুৰোহিত মতা নাই, তেওঁ ডিউটিত যাব সেইবাবে। ইফালে ভগৱানৰ ওচৰত চাকি জ্বলালোঁ যাতে বিশ্বকৰ্মাই সকলো দুখৰ পৰা গাড়ী গুৰা যিহেতু লৈ চলাই থাকোঁ, মানুহজনৰ চলাই থাকে, ময়ো চলাওঁ বা দা কটাৰী এনেকৈ হেৰি কৰি থাকোঁ, লাৰি থাকোঁ। হ'ব বিশ্বকৰ্মাই যেন ভালে ভালে ৰাখে আমাৰ সকলোকে। তাৰপিছত চাকি কচি জ্বলালোঁ আৰু এতিয়া গাড়ী দুখনত যাই ধূপ জ্বলাই থৈ আহোঁ। এইখন হ'ল মানুহজনৰ জালমণিখন আৰু এইবাৰ মোৰ জালমণিখনত দিওঁ। আৰু এইখন হ'ল মোৰ জালমণি। দিবই ঠাই পোৱা নাই, ধূপডাল ক'ত দিওঁ জানো। ধূপ দি আছোঁ ৰ'বা। আৰু এইখন হ'ল মোৰ জালমণিখন, তাত ধূপ দিলোঁ আৰু ভিডিঅ' কৰিব নোৱাৰোঁ বাৰু, মানুহজনৰ দৌৰা দৌৰি, মানুহজন ডিউটিত যাব আৰু এতিয়া মানুহজনক ভাত দিওঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। পাছত বা যাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, যাব পালে মনটো ভাল লাগিল হয় বাৰু। বাই বাই।